পৰিচয় মঞ্জুস্না বৰ ধুনীয়া নাম আৰু তুমিও ধুনীয়া বহুত, কিন্তু তুমি ভবাৰ দৰে মই নহয়। মই হৈছোঁ কেঁকুৰি নাঙলৰ মুঠি ধৰা এজন ছাত্ৰ, সপোন সাগৰত মানিক বিচৰাই যাৰ দায়িত্ব। মোৰ দেউতা পৃথিৱী, ভাবি চোৱা অন্তৰখন কিমান বহল হ'ব পাৰে। কোনোৱে হুলেৰে খোচে, কোনোৱে কোৰেৰে কাটে, আকৌ কোনোৱে জুইৰে পুৰে। ভাগৰ কি মই দেউতাৰ পৰা শিকিছোঁ, হতাশ কি বস্তু মই দেউতাৰ পৰা শিকিছোঁ, আৰু ত্যাগ কি মই দেউতাৰ পৰাই শিকিছোঁ। মোৰ মা আকাশ, ভাবি চোৱা কিমান বিশাল হ'ব পাৰে, কিমান দায়িত্বশীল হ'ব পাৰে। মাৰ হাঁহিত জোন তৰাই হাঁহে। মা কেতিয়াবা ভাৱনাত ভাগৰি পৰে, বেদনাত চকুলো সৰে, আৰু সেই চকুলোৰে বৰষুণ বাগৰে। মাৰ চকুলোৰে প্ৰকৃতি জীয়ে। দুখ কি মই মাৰ পৰা শিকিছোঁ, সুখ কি মই মাৰ পৰা শিকিছোঁ, আৰু ভাল পোৱানো কি মই মাৰ পৰাই শিকিছোঁ। এয়াই মোৰ পৰিচয়, পৃথিৱী আৰু আকাশ মোৰ আশ্ৰয়, যি নীৰৱতাৰ লগৰী, নিয়ৰ আৰু নিয়তিৰ সাৰথি। ধন্যবাদ।